নমস্কাৰ আইসকলক অনুৰোধ কৰিছোঁ মোৰ লগত সহযোগ কৰিব বক্তব্যৰ আৰম্ভণি উৰুলি দি কৰিবলৈ বিচাৰিছোঁ যিকোনো শুভ কাম আমি উৰুলি দি আৰম্ভ কৰোঁ অসমীয়া জাতিৰ এটা পৰম্পৰা সেই পৰম্পৰাৰে আৰম্ভ কৰিছোঁ মোৰ বক্তব্য আৰু বক্তব্যৰ আৰম্ভণিতে ইয়াত সমবেত আৰক্ষী বিষয়াসকলক নিজৰ পিতৃ বুলি ভাবি আপোনালোকৰ সন্তানৰ দৰে এটি প্ৰশ্ন সুধিব খুজিছোঁ আপোনালোকে যদি অসমীয়া বুজি পায় অসমীয়াত কওক যদি হিন্দী বুজি পায় হিন্দীটো ক'বলৈ প্ৰস্তুত আছোঁ কিহত ক'লে সুবিধা হ'ব কিহত কম অসমীয়া ধন্যবাদ আপোনালোক হয়তো অসমৰ হ'ব পাৰে হয়তো অসমৰ বাহিৰৰো হ'ব পাৰে কিন্তু আমি আপোনালোকক জনাওঁ আমি এই সংগ্ৰামখন গণতন্ত্ৰক অমান্য কৰিবলৈ কৰিব বিচৰা নাই আমি এই সংগ্ৰামখন কোনো প্ৰতিশোধ ল'বলৈ কৰিব বিচৰা নাই কাকো অন্যায় কৰিবলৈ কৰিব বিচৰা নাই আমি এই সংগ্ৰামখন কৰিছোঁ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আমি এই সংগ্ৰামখন কৰিছোঁ নিজৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আপোনালোকৰ ঘৰতো নিশ্চয় সন্তান আছে যদি অসমত থাকে আৰু ভৱিষ্যতে তেওঁলোকে নিজৰ অসমত থাকিয়েই যদি অসমীয়া ক'বলৈ নাপায় আপোনালোকে কেনে অনুভৱ কৰিব যদি আপোনালোকে অসমৰ বাহিৰত থাকে ধৰি ল'লোঁ আপোনালোকৰ মাতৃভাষা হিন্দী ভৱিষ্যত আপোনালোকৰ সন্তানে যদি হিন্দী ভাষাৰে নিজৰ মাতৃভাষাৰে কথা কোৱাৰ অধিকাৰটো হেৰুৱাই পেলাই আপোনালোকে পিতৃ হৈ তেওঁলোকৰ চকুত হৈ থিয় দিব পাৰিবনে আপোনালোকৰ সন্তানেও যিসকল অসমৰ আৰক্ষী বিষয়া আছে মোৰ লগত বহুজন এনেকুৱা ল'ৰা ছোৱালী আছে যিসকল আৰক্ষী বিষয়াৰ পুত্ৰ বা কন্যা আৰু তেওঁলোকে এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছে আপোনালোকে যদি চৰকাৰৰ কথা শুনি নিৰীহৰ ওপৰত আপোনালোকে বাধ্য হৈ কিবা কাম কৰিবলগীয়া হয় লাঠি চালনা কৰিবলগীয়া হয় গুলি চালনা কৰিবলৈ বাধ্য হয় ক'ৰবাত আপোনালোকৰ সন্তানেও যদি তেনেধৰণৰ আন্দোলনত অংশগ্ৰহণ কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় আপোনালোকে নিজক মাফ কৰিব পাৰিবনে থাইলেণ্ডত যেতিয়া আন্দোলন হৈছিল ৰজাৰ বিৰুদ্ধে আৰক্ষী বিষয়াসকলে ৰাইজৰ লগত থিয় দিছিল আমি সিংহম বুলি ভাবোঁ প্ৰত্যেকজন আৰক্ষী বিষয়াক সিংহম যেতিয়া চিনেমা হলত লাগে আমি ভক্তিত গদগদ হৈ উঠোঁ থিয় হৈ উঠোঁ থালি বজাওঁ চেলুট কৰোঁ আমি বিচাৰিছোঁ অসমত কাৰ্যৰত থকা প্ৰত্যেকজন আৰক্ষী বিষয়া আমাক তেওঁলোকক সিংহমৰ দৰে ভাবিবলৈ সাহস দিয়ক আমাক শ্ৰদ্ধা কৰিবলৈ সুবিধা দিয়ক আপোনালোকক যেতিয়া দেখি আমি চেলুট কৰিম সেই চেলুটটো মনৰ পৰা আহিবলৈ সুবিধা দিয়ক আৰু আপোনালোকৰ পৰা এটা পোনপটীয়া প্ৰশ্ন সুধিছোঁ সেই চেলুটটো কৰিব পৰা সাহস আৰু শ্ৰদ্ধা আপোনালোকে আমাক দিবনে মই জানো আপোনালোকে দায়িত্বৰ বাবে আমাৰ মাজলৈ আহিছে আপোনালোকৰ ওপৰত কিছুমান প্ৰেছাৰ আছে আপোনালোকে গণতন্ত্ৰক শ্ৰদ্ধা জনাবই লাগিব আইন কানুন ৰক্ষা কৰা আপোনালোকৰ দায়িত্ব কিন্তু আমাৰ আই মাতৃক ৰক্ষা কৰা আমাৰ ভাষা সংস্কৃতিক ৰক্ষা কৰা সেই আমাৰো দায়িত্ব নহয়নে যদি কোনোবাই ভুল কৰে গণতন্ত্ৰ অমান্য কৰে কিবা ভুল কাম কৰে আপোনালোকে শাস্তি বিহিব আমি তাত বাধা নিদিওঁ কিন্তু আবেগক প্ৰশ্ৰয় দি কেৱল কিবা এটা কথা ক'লে বুলিয়ে গণতন্ত্ৰক নিজৰ আই মাতৃক ৰক্ষা কৰোঁ ভাষা সংস্কৃতিক ৰক্ষা কৰোঁ বুলি আবেগত ওলাই অহা ছাত্ৰ ছাত্ৰীসকলক ডেকা ল'ৰা ছোৱালীসকলক শাস্তি বিহিবলৈ যদি আপোনালোকে কিবা প্ৰচেষ্টা লয় কাইলৈ আপোনালোকৰ সন্তানৰ সকলৰ সেই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে দিব পাৰিবনে নিজৰ সন্তান বুলি ভাবি প্ৰশ্নখিনি সুধিলোঁ চৰকাৰ আহিব চৰকাৰ যাব কিন্তু আপোনালোক থাকিব আপোনালোকৰ সেই খাকী পোচাকযোৰক আমি সদায় শ্ৰদ্ধা জনাই থাকিম আৰু আমাক শ্ৰদ্ধা জনাবলৈ আপোনালোকে সুযোগ দিব বুলি আপোনালোকৰ ওপৰত আস্থা আৰু বিশ্বাস আছে এইবাৰ ৰাইজ